তো হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? বহুত দিনে হ'ল আমি ষ্টুডিঅ'ৰ ব্লগ দিবই পৰা নাই, মানে একেদিন কিবা কাম চলি আছে, তো এনেকৈ ব্যস্ততাৰ মাজত আমি ভিডিঅ' দিব পৰা নাই। তো আপোনালোকে প্লিজ বেয়া নাপাব, আৰু এনেকৈ ভিডিঅ' আহি থাকিব। আৰু আজি আমাৰ ষ্টুডিঅ'ত কিবা এটা কাম চলি আছে, এখন চিনেমাৰ কাম চলি আছে। তো সেই কিনো চিনেমাৰ কাম চলি আছে, দিয়াৰ কাম চলি আছে, আপোনালোকক গোটেইখিনি দেখাই আছোঁ। আৰু এইটোৱে আমাৰ ষ্টুডিঅ'টো, আৰু আপোনালোকক দেখাই আছোঁ গোটেইখিনি। ইপিনে আহিয়ে চাব পাৰে, এই দিয়াৰ কাম চলি আছে পূৰা। আৰু ইপিনে শ্যামল দাও আছে। তো কি ক'ব, কিহৰ কাম চলি আছে আজি? আন্ধাৰো হৈ আছে অলপ ন? আজি কিহৰ কাম চলি আছিলে? এইটো হ'ল আমাৰ নিৰ্মল দাৰ চিনেমা এখন, হেৰি প্ৰাপ্তি নামটো, প্ৰাপ্তিৰ দিয়াৰ কামখিনি চলি আছে এতিয়া। আৰু এটা ৰাউণ্ড আমাৰ আজি কালি পৰহিৰ ভিতৰত শেষ হৈ যাব। একচুৱেলি কি হয়, দিয়াইত আমি তিনিটামান ৰাউণ্ড কৰা যায়। ফাৰ্ষ্ট ৰাউণ্ডত এটা ৰাফ মাৰা যায়, তাৰপিছত নেক্সটত অকণমান স্মুথ, তাৰপিছত ফাইনেলি এটা মাৰা যায়। তেনেকে তিনিটামান ৰাউণ্ডৰ পিছত চিনেমা এখন কমপ্লিট হয় আৰু গোটেই দিয়াৰ কামখিনি। গতিকে এতিয়া সেই কামখিনি চলি আছে। ফাৰ্ষ্ট ৰাউণ্ডৰ কাম এইটো শেষ হ'ব। আৰু এইখনৰ ডাইৰেক্টৰ হ'ল নিৰ্মল দা, প্ৰিয়ম নিৰ্মল। আৰু কেমেৰামেন হ'ল নৱকুমাৰ দাস। এজন বহুত পুৰণি কেমেৰামেন, ভাল কাম কৰে বহুত। আৰু মেক্সিমাম কাম তেখেতে কৰি আছে এতিয়া। তেখেত আছে লগত নৱদা। মই শুনিছোঁ ইপিনে আছে আমাৰ লগত নৱদা আছে। হয়। আৰু এখেতে মই শুনাত মানে বহুতো কাম কৰিছে আগৰ ন, বহুত পুৰণা চিনেমাৰ কাম কৰিছে। মই শুনা আমি জন্ম যেতিয়া পোৱা নাছিলো তাৰে আগৰ চিনেমাবিলাকে কৰিছে। আৰু কথাটো হ'ল কি, ময়ে সৰু হৈ আছিলো বহুত। তেতিয়াৰ পৰা নৱদাৰ নামটো সেই দূৰদৰ্শনত দেখা পাওঁ। তেতিয়াৰ পৰাই এখেতে কৰি আছে। কিমান বছৰমান হ'ল নৱদা আপোনাৰ? এই মনত নাই। আৰু 30-35 বছৰ, ধেমালি নহয়। বহুত চিনেমা হেৰি দিছে নৱদাই, বহুত চিনেমা কৰিছে। জন্দা ইমান গুণ্ডা, তাৰপিছত এনেকে ৰিচেণ্টলি নৱদাই মোৰ লগতে মোটামুটি 10খনমান চিনেমা কৰিলে নৱদা আৰু মই, তেনেকে আৰু মোৰ লগত কৰিছে। আৰু নৱদাই বহুত কাম আনিছে আমাৰ ষ্টুডিঅ'ত। আৰু এই কামটো হৈ আছে ষ্টুডিঅ' কেনভাছত। আৰু এই গমনখন যে এতিয়া চিনেমা হলত চলি আছে, সেইখনো নৱদাই কৰা নেকি? নৱদাই কৰা। আৰু বাকী কামবিলাক আমাৰ ইয়াতে বাকী এডিটিং দিয়াৰ পৰা গোটেইখিনি। আৰু ডাইৰেকশ্যন কৰিছে চন্দ্ৰমোদয় ছাৰ। ছানশ্বাইন এগেইন হৈছে। সেইখনতে এৱাৰ্ড পাইছে বহুত, ছানশ্বাইন এগেইন। MSR সেইখনো এৱাৰ্ড পালে বহুত জেগাত। গমনখনে পালে বহুত জেগাত। আইৰণ গাৰ্লছ বুলি এখন হৈছে, সেইখনেও বহুত জেগাত এৱাৰ্ড পালে। তাৰপিছত এই ব্ৰহ্মাকন্যা বুলি ধীৰাজ দাৰ সেইখন চিনেমা এৱাৰ্ড পাইছে বহুত জেগাত। আৰু আছে বহুত কিবা কিবি আছে। সেইটোৱে। তো এইখন প্ৰাপ্তি ন? তো এইখন প্ৰাপ্তিৰ আজি প্ৰায় কাম শেষেই হ'ল চাগে ন, দিয়াৰ কাম? ফাৰ্ষ্ট ৰাউণ্ডটো শেষ হৈছে। ফাৰ্ষ্ট ৰাউণ্ড শেষ হ'ল আজি? আচ্ছা। ফাৰ্ষ্ট ৰাউণ্ডটো শেষ হ'ল। তাৰপিছত আৰু তিনিটা ৰাউণ্ড হয়। ফাৰ্ষ্ট ৰাউণ্ডটো এতিয়া আজি শেষ হ'ব। আজি নহয়, দুদিন থাকিব। তাৰপিছত আৰু দুটা ৰাউণ্ড থাকিব। আচ্ছা হয়। ফাৰ্ষ্ট ৰাউণ্ডটোত কেমেৰামেন বহে। আচ্ছা। বাকীখিনি জাজমেণ্টত কামখিনি গোটেই কৰা হয়। তাৰপিছত বাকী স্মুথ এইবিলাক কৰি থাকোঁ আৰু সেইটোৱে।